মোৰ চেনেলত নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম বন্ধুসকল সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আজি এতিয়া আপোনালোকক এইটো সুন্দৰ ভেলাঘৰ দেখাবলৈ আহিছোঁ আপোনালোকে হয়তো নিউজ লাইভত দেখিছে চাগে সেইটো ভেলাঘৰ এইটো শিৰোনাম দাখিল কৰিছে একচুৱেলি ইমানেই সুন্দৰকৈ আটক ধুনীয়াকৈ সজাইছে নহয় আপোনালোকে দেখিলে আচৰিত হৈ যাব ইমানেই সুন্দৰকৈ বনাইছে আৰু আপোনালোকক এতিয়া মই দেখাবলৈ গৈছোঁ এতিয়া বৰ্তমান পাইছোঁহি মই নিকিনি খোৱাত বাটত ভিডিঅ' কৰা নহ'লে ডাইৰেক্ট আহি পেলাই নিকিনি খোৱাত কৈছে আপোনালোকে বেকগ্ৰাউণ্ড মিউজিক শুনি আছে মিউজিকখিনি গম পাইছে চাগে সেয়া ভেলাঘৰ লগাই আছে মই আপোনালোকক দেখাই আছোঁ চাই থাকিব ফাইনেলি আমি নিকিনখোৱা গাঁৱত পালোঁহি আপোনালোকে দেখিছে নিকিনখোৱা গাঁৱত ৰাস্তাৰ কাষতে এয়া ভেলাঘৰ সাজাইছে একচুৱেলি আপোনালোকক লোকেশ্যনটো ক'ম আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে ইয়াত আপোনালোকে দেখিছে ধুনীয়াকৈ সুন্দৰকৈ গেট সজাই তুলিছে আৰু আপোনালোকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিম আপোনালোকে সঁচাকৈ আটক ধুনীয়া ইমান ধুনীয়াকৈ বনাইছে নহয় এইটো ভেলাঘৰ মাজুলীৰ ব্ৰিজ আকাৰত আপোনালোকে দেখিছে গেটখন এখন ভোগালী বিহু উদযাপন নিকিনখোৱা গাঁও নিকিনখোৱা যুৱ সংঘ মাজুলী এনেদৰে লিখা আছে আৰু এইটো এখন বেনাৰখন দেখুৱাইছে মণিকাঞ্জনৰ এইটো মাজুলী যোৰহাট দলং সংযোগী দলং 8.25 কিলোমিটাৰ আচলতে এই আমাৰ যিখন মাজুলীৰ যোৰহাট সংযোগী দলং আছে সেই দলঙৰ হেৰিতে এই ভেলাঘৰটো বনাইছে আপোনালোকক সকলোখিনি A to Z দেখাইছোঁ আপোনালোকে চাই থাকক ফাইনেলি আপোনালোকক দেখাবলৈ গৈ আছোঁ গোটেই পৰিৱেশখিনি আপোনালোকে চাই থাকক এতিয়া মই ভেলাঘৰ তললৈ নামি গৈ আছোঁ বেকগ্ৰাউণ্ড চাউণ্ডটো বহুত বেছি অহাৰ কাৰণে আপোনালোকক হয়তো চাউণ্ডটো ক্লিয়াৰ নাপাব পাৰে তাৰ বাবে দুখিত যিমান পাৰোঁ আপোনালোকক ভালকৈ স্পষ্টকৈ কথাবোৰ ক'বলৈ চেষ্টা কৰিছোঁ ডাঙৰকৈ ইমান ডাঙৰকৈ ক'বলৈ অলপ লাজো ফিল হয় কাৰণ ইমান ডাঙৰ ইউটিউবাৰ নহয় ন তথাপিও চেষ্টা কৰিছোঁ আপোনালোকক সকলো ক্ষেত্ৰত দেখাব আপোনালোকে প্ৰথমতে আপোনালোকে দেখিছে এই মাজুলী ব্ৰিজখনৰ তলতে এনেকৈ ধৰা এই জুপুৰি ঘৰ এইবোৰ জুপুৰি ঘৰ বনাইছে আৰু আমাৰ মাজুলী যিটো কালচাৰেল এইখিনি প্ৰতিফলিত কৰিছে এয়া হ'ল নামঘৰ আৰু আপোনালোকে দেখিছে এইটো দবা নামঘৰত দবা আছে এইটো ধুনীয়াকৈ এটা মানে পৰিৱেশৰ সৃষ্টি কৰিছে আপোনালোকে দেখিছে এইটো নামঘৰ মানে আমাৰ মাজুলীত সংস্কৃতি মেইন ন সেইকাৰণে নামঘৰটো প্ৰতিফলিত কৰিছে নামঘৰটো এনেদৰে এইবোৰ একচুৱেলি নৰাই সজ্জিত কৰিছে এইবোৰ নৰাই সুন্দৰকৈ সজ্জিত কৰিছে আপোনালোকক মাজুলী ব্ৰিজখন দেখাইছোঁ তাৰ আগতে মাজুলীৰ তলত যিখিনি মানে ঘৰ আছে ঘৰকে আদি কৰি যিখিনি বস্তু সজাইছে সেইখিনি দেখাই লৈছোঁ আপোনালোকে দেখিছে ইয়াত জুপুৰি ঘৰ তাৰপিছত এইটো হ'ল নামঘৰ আৰু দেখাই আছোঁ চাই থাকক বন্ধুসকল আপোনালোকে জানে মাজুলী যোৰহাট ব্ৰিজখন মাজুলীৰ বাবে হওক বা অসমবাসীৰ বাবে এখন আৱেগিক ব্ৰিজ হয় যিখন ব্ৰিজৰ কাৰণে মাজুলীয়ে বহুত বছৰ দিন সংগ্ৰাম কৰিবলগীয়া আছে সেই কামটোৱে আজি একে ৰাতিৰ ভিতৰত নিকিনখোৱা গাঁৱে সৃষ্টি কৰিলে এইখন হ'ল নাও ধুনীয়াকৈ মাজুলী ব্ৰহ্মপুত্ৰ আগতে এইটো ফেৰী আছিলে ন ফেৰীখন আচলতে কেনেকুৱা আছিলে সেইটো ষ্ট্ৰাকচাৰত এইটো ভেলাঘৰ বনাইছে এখন নাৱৰ ভেলাঘৰ হয় তাৰপিছত আৰু এই সৰু সৰু জুপুৰি ঘৰ মাজুলী মানুহে কেনেদৰে জীৱন নিৰ্বাহ কৰিছিলে সকলোখিনি মানে ইয়াত বহিঃপ্ৰকাশ ঘটিছে সকলোখিনি নিখুঁতভাৱে দেখাবলৈ চেষ্টা কৰিছে আপোনালোকে দেখিছে ইমান ধুনীয়াকৈ ধুনীয়াকৈ সজাই তুলিছে এইটো হ'ল মিচিং ঘৰ আচলতে মিচিং জনজাতিৰ লোকসকলে এনেদৰে মিচিং ঘৰ চাংঘৰ সাজি পেলানি বাস কৰি আহিছে বহুত দিনৰ পৰাই আপোনালোকে ইয়াত ধুনীয়া মিচিং ঘৰ এটি প্ৰকাশ কৰিছে আপোনালোক চাৰিওফালে কেমেৰা কৰি আপোনালোক দেখাবলৈ চেষ্টা কৰিছে অলপ বন্ধুসকল আমাৰ ঘৰৰ পৰা বহুত দূৰ হয় যথেষ্ট দূৰ হয় কিন্তু আমি নিউজ লাইভৰ হঠাৎ দেখি পেলাই ভাল লাগিলে সেইবাৰ কাৰণে ভিডিঅ' এটা কৰিবলৈ আহিলোঁ আপোনালোকৰ কাৰণে ইমানখিনি কষ্ট কৰিছোঁ এয়া মেজি ৰাতিলৈ ফুৰাব তথাপিও এয়া দাদাই বাঁহী মেজি জ্বলাই দিছে অকণমান ফুৰাই লৈছোঁ গাটো গৰম কৰি লৈছোঁ বহুত দূৰ বাইক চলাইছোঁ ঠাণ্ডাও লাগিছে এতিয়া আপোনালোকক সম্পূৰ্ণ ব্ৰিজখন দেখাবলৈ চেষ্টা কৰিম আচলতে আমি এতিয়া ক'বলৈ গ'লে নিমাতী পাৰত আছোঁ বুলি ক'ব পাৰি কাৰণ সিফালে আমাৰ মাজুলী এইফালে নিমাতী পাৰ আমি এতিয়া নিমাতী পাৰলৈ আহিলোঁ নিমাতী পাৰৰ পৰা আপোনালোকক দেখাই আছোঁ
ডেকৰেশ্যন কিন্তু বহুত কষ্ট কৰিছে একচুৱেলি আপোনালোকে দেখিছে যদি গম পাইছে নিখুঁতভাৱে কৰিবলৈ চেষ্টা কৰিছে কোনো ধৰণৰ মানে ক্ষতি থাকি যোৱা নাই ইমানেই নিখুঁত কৰিছে নহয় আচলতে এইখন মাজুলী সপোনৰ দলংখন বুলি ক'ব পাৰি কোনো ধৰণে মাজুলীৰ সপোনৰ দলংখনতকৈ কম হোৱা নাই সকলোখিনি আপোনালোকে দেখিছে সকলোখিনি নৰা আৰু বাঁহেৰে এখনি সুন্দৰ মাজুলী দলং প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে নিকিনিখোৱা গাঁৱে আৰু ইয়াত দেখিছে আপোনালোকে এখন দলং মই এতিয়া নিমাতী পাৰত আছোঁ আৰু সিটো পাৰ হ'ল আমাৰ মাজুলী পাৰ আৰু তলত এইদৰে পানী আচলতে মাজুলী আৰু নিমাতী ঘাটত যিখন দলঙৰ তলত পানী থাকে দলঙৰ তলত পানী দেখাবলৈ চেষ্টা কৰিছে মানে সকলোখিনিয়ে নিখুঁতভাৱে কৰিবলৈ চেষ্টা কৰে এইখনেই দলংখন বন্ধুসকল আচলতে মাজুলী আৰু যোৰহাট সংযোগী যিখন সপোনৰ দলং আছিল সেইখন সপোনৰ দলং নিকিনিখোৱাই নিৰ্মাণ কৰিছে এখনি সুন্দৰ আটক ধুনীয়া আচলতে বাঁহ আৰু নৰাই সজ্জিত এখন সুন্দৰ দলং মাজুলী সংযোগী দলং নিৰ্মাণ কৰিছে কিন্তু এইখন যিটো সপোনৰ দলং যিহেতু দলঙেই হয় না লাগিলে নৰাই হওক বা বাঁহেৰে হয় সেইবাবে তেখেতলোকে উদ্বোধনী কৰা নাই কাৰণে আমাক অলপ সময় ৰৈ দিবলৈ দিছিলে কিন্তু আমাৰ ঘৰ বহুত যথেষ্ট দূৰ হয় ইয়াৰ পৰা আকৌ তালৈ যাওঁতে বহুত পলম হৈ যাব কিন্তু দাদাজনক কোৱাৰ কাৰণে দাদাজনে আমাক যিটো নিমাতী ছাইড আছিলে একচুৱেলি সেইটো নিমাতী ছাইড বুলিয়ে ক'ব পাৰি নিমাতী ছাইডেদি আমাক উঠাই কৈছে যে তোমালোকে ভিডিঅ'টো কৰি যোৱাগৈ কিন্তু সেই এতিয়া ফিটা কাটিবলৈ সময় আছে সেইকাৰণে তোমালোকে তেতিয়ালৈ হ'লে দেৰি হৈ যাব তোমালোকে যিমান পাৰা এইটো পাৰি ভিডিঅ'টো কৰিবলৈ চেষ্টা কৰা সেইকাৰণে আমি এইফালেদি সোমাই আহি আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে চাই থাকক এতিয়া আমি দলঙত খোজকাঢ়ি আপুনি তাৰ পৰা আমি নিমাতী পাৰৰ পৰা ইয়াত পালোহি আপোনালোকে দেখিছে আৰু এইফালে কিবাকিবি এইফালে পৰিৱেশবোৰ দেখাবলৈ চেষ্টা কৰিছে এতিয়া আমি এইফালে আহিছোঁ ইয়াত ধুনীয়া ধুনীয়া ষ্ট্ৰিট লাইট আচলতে নিমাতী যোৰহাটৰ সংযোগী দলংখন যেনেধৰণৰ ষ্ট্ৰাকচাৰ আছিলে সম্পূৰ্ণভাৱে ইয়াত কোনো ধৰণৰ ক্ষতি ৰৈ যোৱা নাই সম্পূৰ্ণভাৱে নিখুঁতভাৱে কৰিবলৈ চেষ্টা কৰি আৰু ষ্ট্ৰিট লাইট দেখিছেনে আপোনালোকে সঁচাই প্ৰকৃত অৰ্থত এখন সঁচা দলঙৰ দৰে নিৰ্মাণ কৰিছে আৰু এয়া দেখিছে মই আপোনালোকক দেখাইছিলোঁৱে তলৰ পৰিৱেশটো এতিয়া আমি মাজুলী দলঙত আচলতে সঁচা অৰ্থত এখন মাজুলী দলঙে না মাজুলী দলঙত আছোঁ আপোনালোকে দেখিছে বন্ধুসকল এটা কথা ঠিক মাজুলীৰ যিখন সপোনৰ দলং আছিলে সেইখন দলঙত উঠিবলৈ পাওঁ কি নাপাওঁ সেইটো নাজানো কিন্তু বৰ্তমান এখন নৰাই নিৰ্মিত নৰাৰ দ্বাৰা সজ্জিত এখন দলঙত আমি আছোঁ সেইটোৱে আমাৰ কাৰণে বহুত কাৰণ আমাৰ সপোনটো পূৰণ হোৱাৰ পথত আপোনালোকে দেখিছে মই যে কৈছিলোঁ দলংখন এতিয়াও শুভাৰম্ভণি হোৱা নাই কাৰণ ইমান কষ্ট কৰিছে আৰু কিবাকিবি কাৰ্যসূচীও ৰাখিছে সেইকাৰণে সেই দাদাহঁতে শুভাৰম্ভণি কৰা নাই উঠিবলৈ দিয়া নাই মানুহক আমি কিন্তু দাদাজনৰ পৰা পাৰ্মিশ্যন লৈ এয়া ভিডিঅ' কৰিবলৈ আহিছোঁ মানুহ কিমান দেখিছে নাই এইটো একচুৱেলি আলি কাষতে বনাইছে নাই এইটো সুন্দৰ পৰিৱেশৰ মাজত বনাইছে সঁচাকৈ ভাল লাগিছে আৰু এয়া মেজি ৰাতিলৈ মেজি যোগাৰ কৰি থৈছে প্ৰায় বহুত দুখৰ মেজি সঁচাকৈ কেমেৰাই হয়তো একেবাৰতে ঢুকি পোৱা নাই আপোনালোকক দেখাই দিছোঁ জুম কৰি কিমান ডাঙৰ মেজি সজাইছে এইটো পাৰটো হ'ল মাজুলী পাৰ আৰু এইটো পাৰ হ'ল যোৰহাটৰ পাৰ আৰু ইয়াত দেখিছে তলত এয়া পানী কাপোৰ যে দি থৈছে একচুৱেলি এয়া পানী দৃশ্য দেখাবৰ কাৰণে চেষ্টা কৰিছে আৰু সঁচাকৈ ভাল লাগিছে কিবা এটা পৰিৱেশটো মাজুলী যোৰহাট সংযোগী দলং উঠা এটা সপোন আছিলে ফাইনেলি সপোনটো পূৰণ হৈ গ'ল এইখনে মাজুলী সংযোগী যোৰহাট দলং আৰু এইফালে হ'ল মাজুলী পাৰ এইফালে হ'ল লখিমপুৰ পাৰ সঁচাকৈ আহি ভাল লাগিছে আপোনালোকে দেখিছে ইমান ধুনীয়াকৈ সজাই তুলিছে নৰা আৰু বাঁহে যে ইমান সুন্দৰ ভেলাঘৰ প্ৰস্তুত কৰিব পাৰে তাৰে জ্বলন্ত উদাহৰণ দাঙি লৈছে মাজুলী নিকিনিখোৱা গাঁৱে
তাৰ অৰ্থত ক'বলৈ গ'লে আমি মাজুলী যোৰহাট সঞ্জীৱী দলঙত দেখিছে খোজকাঢ়ি আছোঁ। আমি এতিয়া নিমাতী পাৰলৈ খোজকাঢ়ি আহি আছোঁ। আপোনালোকে ইয়াত দেখিছে এইটো যে বাঁহে আৰু নৰাই ইমান ধুনীয়াকৈ এখন মাজুলী ব্ৰিজ প্ৰস্তুত কৰিছে। আপোনালোকে দেখিলে আচৰিত হ'ব পাৰিব, ইমান ধুনীয়াকৈ সজাইছে। আপোনালোকে দেখিছে আমি নিমাতী পাৰলৈ আহি আছোঁ। আইতাহঁতৰ বিহু কেনে গৈছে? বিহু কেনে গৈছে? আপোনালোকৰ ঘৰ ক'তনো? হয় নি? বাকী ৰাতিলৈ আয়োজন কি আছে? আৰু ধন্যবাদ। আপোনালোকে শুনিছে আইতাহঁতে কিমান ফূৰ্তি কৰিছে। আচলতে এয়াই হ'ল আমাৰ মাঘ বিহু। মাঘ বিহুত সকলোৱে ফূৰ্তি কৰে আৰু সকলোৱে আহে ইয়াত, সকলোৱে উলহ মালহেৰে উদযাপন কৰে। একচুৱেলি আপোনালোকেও চাগে আজি ৰাতিটো সকলোৱে উলহ মালহেৰে উদযাপন কৰিছে। মাজুলী নিকিনিখোৱা গাঁৱতো সমূহ ৰাইজৰ সৌজন্যত এনেদৰে ভেলাঘৰ সাজি ধুনীয়াকৈ ভেলাঘৰ সাজি মাজুলী দলং আৰ্হিত ভেলাঘৰ সাজি ৰাতি এসাঁজ খাবলৈ প্ৰস্তুতি চলাইছে। আপোনালোক সকলোখিনি দেখালোঁ। এইটো যে আপোনালোকে যদি আহে ইয়াত, আপোনালোক নিয়াৰ এড্ৰেছটো কৈ দিছোঁ। এড্ৰেছটো হ'ল নিকিনিখোৱা, আচলতে গায়ন গাঁও বুলি কয়। নিকিনিখোৱা দোকান আছে, এইখন হ'ল নিকিনিখোৱা গায়ন গাঁও। ইয়াত আহিব পাৰে আপোনালোকে ধুনীয়াকৈ। ইমান ধুনীয়া ব্ৰিজখন, আচলতে মাজুলী সেইখন যিখন ৰিয়েল ব্ৰিজখন হয়তো আপোনালোকে দেখা নাপাব পাৰে বা উঠিব নোৱাৰিব পাৰে, কিন্তু এই আশাটো এতিয়াই পূৰণ কৰি যাওক। বন্ধুসকল, আপোনালোকক মাজুলী নিকিনিখোৱা গাঁৱত যিখন ব্ৰিজ মাজুলী যোৰহাট সঞ্জীৱী ব্ৰিজখন বনাইছিলে, আপোনালোকক সকলো A to Z দেখাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে সঁচাকৈ ইয়াত যদি আহিব বিচাৰে আহিব পাৰে। মাজুলী নিকিনিখোৱা গাঁওখনৰ নাম কি আছিলে? গায়ন নিকিনিখোৱা। আচলতে নিকিনিখোৱা দুখন আছে, গায়ন নিকিনিখোৱা বুলি ক'ব আপোনালোকে, তেতিয়া আহিবলৈ সুবিধা হ'ব। আপোনালোকে ইয়াত আহিলে সঁচাকৈ এটি সুন্দৰ পৰিৱেশ চাবলৈ পাব। আৰু মাজুলী যোৰহাট সঞ্জীৱী দলংখন, সম্পূৰ্ণ দলংখন নহ'লেও আপোনালোকে এইখন দলং উপভোগ কৰি ভাল পাব। ভিডিঅ'টো আৰু বেছি দীঘলে নকৰোঁ, ইয়াতে শেষ কৰিলোঁ। যদি ভাল লাগিলে লাইক, কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুন ভিডিঅ'লৈ লগ পোৱাৰ আশালৈ আজিলৈ বাই বাই, টাটা।